নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ বহুত দিনৰ মূৰত আপোনালোকক। তো আজিৰ দিনটো মানে ভাবিলোঁ এনেই আছোঁ ঘৰতে, কিনো কৰিম। অলপ বাৰীৰ পিছফালে ওলাই আহিলোঁ মোৰ লগৰ বন্ধুৰ সৈতে। এইফালে উৎপল গগৈ, দেখাই দিয়া মুখখন অলপমান। এইফালে উৎপল গগৈ। তাৰপিছত ভাবিলোঁ বাৰীতে অলপমান চাওঁচোন, কিবা কিবি শাক পাচলি বিচাৰোঁ নেকি খাবৰ কাৰণে মানে। আৰু বজাৰত যিটোহে দাম, ভাবিলোঁ আৰু এটা বস্তু মানে কি ৰ'ব, আজি মানে বাৰীত মানে এনেকুৱা মানে কিছুমান আপোনালোকে নেদেখা অদ্ভুত মানে কিছুমান বস্তু বিচাৰিম মানে আমি। তো যোনবিলাক বস্তু মানে আপোনালোকে হয়তো কিছুমানে দেখি পাইছে, কিছুমানে দেখি নাই পোৱা। চাই লওঁ কি হয়। দেখিছে যদি কমেণ্ট কৰিব, আৰু বস্তুটো খায় নে নাখায় আপোনালোকে ক'বচোন। মই নাখাওঁ, কিন্তু মই ভিডিঅ'টো বনাবৰ কাৰণে আহিছোঁ। একচুৱেলি ই খাব মানে, এইফালে গছৰ পৰা কাটি ওলাব। গছত যে এটা গছ কাটিলে যে পোক এটা ওলাই যে ডাঙৰ এটা পলু পোকৰ টাইপৰ যে, কিন্তু পলুতকৈ ভাল, তেলি হয় অলপ খাবলৈ। সেই পোকটো আজি বিচাৰিবলৈ আহিছোঁ মানে এনেকৈ মই কি কয় খাই পোৱা নাই। সঁচা কথা কৈছোঁ, খাই পোৱা নাই, কিন্তু মই নাখাওঁ সেইবিলাক বস্তু। মানে জাষ্ট মানে মই ভাল লাগে কিবা এটা মানে এইবিলাক বস্তু বিচাৰি কৰি মানে, সেইকাৰণে মানে আহিলোঁ তাৰ লগত। সি বিচাৰিম বুলি কৈছে আজি খাব বোলে। তো দেখাই যাওঁ, চাওঁ দেখাই দিছোঁ আপোনালোকক। বৰ্তমান এইকেইটা এনেকৈ ওলাই আছে, এইটো ৰ'ব দেখাই আছোঁ। এতিয়া ইমান এটা নোলাব, পোক আৰু পচা হ'লে বেছি ভাল হয়। তো চাওঁচোন বাৰু কি হয়। এই গছজোপাত যদি নাপাওঁ পোক, বেলেগ এজোপা গছত যাম। এইটো ওলালে। এইটো চাওক কেনেকৈ থাকে, এইটো চাওক। এইটো এনেকুৱা মানে আধা কেজি 1 কেজি মান ওলালে আৰু মানে চব্জি আজি গধূলি সাজটো মজাই হ'ব আৰু। এইটো পলুতকৈ ভাল মানে। এইটো পোকটোৰ নাম নাজানো কি বস্তু হয়। মজগছত কি কয়, মজগছত অলপ ভাল নাথাকে, সৰু হৈ আছে। বেলেগ এজোপা গছলৈ যাব লাগিব, চজিনা গছ বিচাৰিবগৈ লাগিব এতিয়া। তাৰপিছত আৰু ভাবিছোঁ মানে জংঘলত কি পাওঁ, এনেকৈ বনৰীয়া শাক পাচলি অলপ লৈ যাম। তাৰপিছত এনেকৈ উইচিঙা বিচাৰিম। চাওঁচোন, বাৰীলৈ ওলাই আহিছোঁ মানে কি পাওঁ মানে তাকে লৈ যাওঁ। মুঠতে খাব পৰা বস্তু হ'লে হ'ল। চাওঁ আজি মুঠতে এনেই দিনটো মানে এইবিলাক কৰিয়ে আজি মানে পাৰ কৰিম আৰু। তো ভাবিলোঁ আপোনালোককো অকণমান দেখাওঁ দিনটোত কিনো কৰোঁ আমি। তো নে কি কয়, দেখে নাই ড্ৰেছ, দেখে নাই গেঞ্জি লগাই আহিছোঁ পূৰা মানে। চোলা তোলা নাই একদম জংঘলী আৰু আজি জংঘলী মুঠত পূৰা এইবিলাকে ওলোৱা নাই। বেটলাক ওলাইছে নাই ভাইয়া? সৰু নিকালে কৈছ। এনেকৈ হ'লে কেনেকৈ হ'ব ন? অলপ ডাঙৰ আহিব লাগে মালটো। বেলেগ এজোপা গছত চাওঁগৈ বলক। সেই পোক হ'লে হ'ল, মাংস থাকিলে হ'ল। নিকাল গিয়া মিয়া। বেলেগ এজোপা গছত চাওঁগৈ। চাওক না, মালকে চাওক না এইকেইটা। এনেই ভয়ানক আকৌ দেখিবলৈ, কিন্তু মোৰ হাতখন কঁপি আছে মোৰ। দেখো হাতত ঢালি দে। কেলা এইবোৰ ভয় লাগে দেই বস্তু। এইবোৰ কি যে বস্তু আৰু খাই মানুহে। লবি এইফালে আমাৰ বাৰীখন আছে, চাই লওক। তামোল বাৰীখন অলপমান দেখাই দিছোঁ আপোনালোকক। মানে তামোল লগা নাই, লাগিবলৈ ষ্টাৰ্ট কৰিছে আৰু এজোপা দুজোপাত লাগিছেগৈ। তাৰপিছত এইফালে কিনাৰেদি নদী এখন বৈ গৈছে, নদীখন দেখাই দিছোঁ ৰ'ব। বৰ্তমান নদীখনত পানী শুকাইছে, ঠাণ্ডা দিন আহিছেতো, খৰালি ছিজন আহিছে। এতিয়া মানে কি পানী শুকাবলৈ ধৰিছে আৰু লাহেকৈ ষ্টাৰ্ট কৰিছে পানী শুকাবলৈ। এইফালে আমাৰ বাৰীৰ পিছফালেদি বৈ যোৱা মানে কিনাৰেদি বৈ যোৱা নদীখন আছে ৰেংমা নদী। তো দেখাই দিছোঁ আপোনালোকক ৰেংমা নদীখন অকণমান। লগত দেখি পাবনে নাপায়। এইখনে নদীখন আমাৰ বিশাল নদী ৰেংমাই। এইখনে ৰেংমা নদী। পানী বৰ্তমান শুকাই আছে, ইমান এটা সৰু হোৱা নাই। পানীখিনি অলপ চফাই আহিছে আৰু প্ৰথমতে ঘোদা আছিলে। বাৰিষা চিজনত পানীখিনি ঘোদা হৈ যায়, এতিয়া খৰালি চিজনত অলপ ঠাণ্ডা চফা হৈ যায় পানীখিনি। এইখন নদী, ইয়াত মাছ ওলাই বাৰু দেই কেতিয়াবা। হ'লেও আমি নধৰোঁ। কেতিয়াবা ধৰোঁ আৰু বৰশী চৰশী টোপাই থাকোঁ, ভাল লাগে সেইবিলাক কৰি পিনে। আৰু কৰিমনো কি, এইফালে খেতি আছে। এইফালে পূৰা মানুহবিলাকে এতিয়া সৰিয়হ ছটিয়াইছে আৰু ফুলা নাই, ফুলিব লাহেকৈ, পিছতীয়া আছে অলপ। তাৰপিছত এইফালে আমাৰ এখন বাঁহনী বাৰী,
ভলুকা বাঁহ কোনো ইয়াত খেলি মেলি কৰিব নোৱাৰিব, ডাইৰেক্ট পিঠিত ভলুকা বাঁহে পৰিব। এইফালে আছে আমাৰ তামোল বাৰীখন এইফালে। তাৰপিছত এইফালে আছে মই। তাৰপিছত আৰু এটা বস্তু, আৰু এটা আপেল লাগি আছে দেই, কাশ্মীৰৰ আপেল। দিছ ইজ কাশ্মীৰ আপেল, লেকিন নহয় এইটো কাশ্মীৰ আপেল নহয় একচুৱেলি। এই গছজোপাৰ নামটো কি গছ হ'ব এনেই, পাতকেইটা দেখি ধৰিব পাৰিছে নাই? সেইটো গাহৰিক দানা বনাইও খুৱাই গছজোপাৰ পৰা। মানে এই বস্তুটো পকিলে ভাল লাগে কিবা এটা চাই পিনে। আন্ধাৰ আন্ধাৰ আহিছে হও কেমেৰাত। তো চাওঁচোন কি কৰিব পাৰোঁ আজিৰ দিনটোৰ ভিতৰত। সেইবিলাকেই কাম।